নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ। আৰু এই ৰাতিপুৱা হৈছে 9:30 মান বাজিলে। আজি ছানডে, সেইকাৰণে দেৰিলৈকে শুলোঁ। আৰু লগতে আজি 31 ডিচেম্বৰ, বছৰৰ লাষ্ট দিন। আৰু এতিয়া উঠি লৈ পানী অকণ গৰম কৰি ল'লোঁ। প্ৰথমতে পানীখিনি গৰম কৰি লওঁ, তাৰপৰা মই লংঘৰলৈ যাম গাখীৰ আনিবৰ কাৰণে, মানে মোৰ ব্ৰেকফাষ্ট আনিবৰ কাৰণে। আৰু পানীখিনি গৰম কৰি এনেকৈ থাৰ্মছত ভৰাই থৈ দিওঁ। এইটো মোৰ আলমাৰী, আৰু সৰু মোৰ আলমাৰী এটা আছে, ইয়াতে চব বস্তুবিলাক ভৰাই থওঁ। আৰু এনেকৈ পানীখিনি ভৰাই দিওঁ ইয়াতে, কাৰণ বাৰে বাৰে গৰম কৰি থাকিবলৈ আমনিও লাগে। আৰু কিনো আৰু বাৰে বাৰে টাইমো নহয় ন, কেতিয়াবা বহুত আৰ্জেণ্ট ডিউটি চুটি পৰি যায়। সেইকাৰণে এনেকৈ ভৰাই থ'লে ভাল হয় আৰু সুবিধা। ব'লক তেন্তে মই আপোনালোকক লংঘৰলৈ লৈ যাওঁ। আৰু এয়া মোৰ ৰাতিপুৱা চাওক কেনেকুৱা হৈ আছে, পূৰা কুঁৱলী কুঁৱলী হৈ আছে। বহুত ঠাণ্ডা, দিল্লীত বহুত বেছি ঠাণ্ডা। আজিতো অকণমান কুঁৱলীটো ভাঙিছেই, নহ'বা 12টালৈকে কুঁৱলীয়ে নাভাঙে। আৰু এইপিনে এনেকৈ তলৰ ফ্ল'ৰলৈ আহি পেলাই যাব লাগে লংঘৰলৈ। অকণমান দূৰ হয় ৰুমৰ পৰা। আৰু এয়া এনেকৈ আহিব লাগে। আৰু এইটো আমাৰ বিল্ডিং বেক চাইডৰ পৰা দেখাইছোঁ মই। এয়া বাৰু পাৰিলে আগফালৰ পৰাও আপোনালোকক দেখুৱাই দিম। বহুত ধুনীয়া হয় এইখন আইনা, এনেকৈ লংঘৰলৈ আহোঁতে পায়। তাৰপিছতে এইটো লংঘৰ আমাৰ, চাওক কিমান ডাঙৰ হল হয়। চবেই ইয়াতে খাই আছে, মই কিন্তু নাখাওঁ। আজি কি দিছে জানো, এয়া কিবা তৰকাৰী হয় এইখন। আৰু এইপিনে মই গাখীৰহে ল'ম অকল। গাখীৰ অকণমান লৈ ল'লোঁ, চাহ বনাই খাম। কাৰণ কিয়নো আমাৰ অসমৰ মানুহে ৰাতিপুৱা শুই উঠি চাহেই খায় প্ৰথমতে। আৰু এইপিনে এয়া ফ্ৰাইড ৰাইচ দিছিলে, মানে সেয়াই আৰু মোক খাবলৈ বেয়া লাগে ৰাতিপুৱা এইবিলাক জ্বলা চলা ভজা কিবা কিবি। সেইকাৰণে মই চাহকণেই বনাই খাই লওঁ। তাৰপিছত দিনটোলৈ মই 12টা এটালৈকে ধুনীয়াকৈ থাকি যাব পাৰোঁ চাহকণ খাই ল'লে। তাৰপিছতে মই ওলাই যাম এতিয়া ৰুমলৈ। এইটো দেখিছে মহ চহ মৰা যে, মাখি চাখি নপৰিবৰ কাৰণে সেইটো জ্বলাই থয় এনি টাইম। এনেকৈ আমাৰ দিনটো আৰম্ভ হয় ৰাতিপুৱাৰ পৰা বুলি ধৰি ৰাতিলৈ। ইপিনৰ পৰা সিপিন, সিপিনৰ পৰা সিপিন, এনেকৈ খানা আনিবলৈ আহিব লাগে, আকৌ ৰুমলৈ উঠিব লাগে। এনেকৈয়ে আৰু দিনটো হৈ যায়। সেইবিলাক বিল্ডিং বিল্ডিং বিল্ডিং, ইটোৰ লগত সিটো বিল্ডিং মানে এনেকৈ জইন কৰা আছে। এইটো আৰু হয়, কিন্তু এইটো আৰৰ পানী কোনেও নাখায়। আমাৰ পানী খোৱা আৰতো বেলেগ আছে। এইটো তলৰ গ্ৰাউণ্ড ফ্ল'ৰ হয় এইটো। ইপিনে এনেকৈ বাহিৰলৈ ওলাই যায়। পিছত মই দেখুৱাম আপোনালোকক বাহিৰলৈ পানী আনিবলৈ যেতিয়া যাম। ইয়াতো এখন এনেকৈ আইনা আছে। আইনাবিলাক য'তে ত'তে লগাই থোৱা আছে, মানে ভাল ভাল জেগাত। আৰু এইপিনে তাই ডিউটি কৰি আছে, পূৰা একদম হিটাৰৰ গৰম লৈ পেলাই। এনেকৈ ওপৰলৈ মই উঠি যাম। এই ৰাতিপুৱা থাৰ্মছত চাহ দিছিলে, কিন্তু মই ইয়াত বনোৱা চাহটো খাই ইমান ভাল নাপাওঁ। মই ঘৰৰ পৰা চাহপাত লৈ আহিছোঁ, মানে থাকেই মোৰ ঘৰৰ চাহপাত, গ'লেই লৈ আহোঁ। চাহকণ বনাই খাই ল'লে আৰু ভাল লাগিব মোৰ। এয়া মই এক্টিং কৰি কৰি আহি আছোঁ, দেখিছেনে? আৰু ৰুমৰ হালত চাওক আমাৰ, উঠাই নাই ছোৱালীবিলাক। গাখীৰকণ থৈ মই বিচনাখন পটাপট পাৰি ল'ম। বিচনাখন পাৰি লোৱাৰ লগে লগে কামকেইটা হৈ যোৱা যেনেই লাগে আৰু। এনেকৈ আৰু বিচনাত আমাৰ টুচক টুচক নাই দেই ৰাইজ। ইয়াতে আমাৰ ব্লেংকেট এখন আছে, আৰু ডিফেন্সৰ ভাষাত দৰি বুলি কয়, দৰি এখন আছে। চিনি পায় ডিফেন্সত যোন যোন আছে তেওঁলোকে। ব্লেংকেটখন ধুনীয়াকৈ দুমুকুট কৰি পাৰি লওঁ। তাৰপিছতে দৰিখন পাৰি দিওঁ, এইখন দৰি ব্লু কালাৰৰ যে দৰিখন, সেইখন হয়। তাৰপিছত দৰিখন পাৰি দিয়াৰ পিছত কোমল, আৰু আমাৰ কাৰণে এয়াই বহুত কোমল, টুচকতকৈও বেছি কোমল বুলি ক'ব পাৰি আৰু। এনেদৰে বিচনাখন পাৰি ল'ম। এতিয়া পাৰি লোৱাৰ পিছত মই ব্ৰাছ কৰি ল'ম, পটাপট ব্ৰাছটো কৰি লওঁ। আৰু বাহিৰখন দেখুৱাই আছোঁ আপোনালোকক, ৰ'ব পিছফালখন। এইয়া দেখিছেনে, চাওক। এই তাৰপৰা তলৰ পৰা মই গাখীৰ লৈ আহিছিলোঁগৈ অলপ আগত গৈ। এইপিনে এনেকৈ জংঘল আছে, মানে গছ গছনি আৰু। আৰু এয়া মুখ চুখ ধুই হৈ গ'ল। পিনে গাখীৰকণ গৰম কৰি লৈছোঁ, গৰম মানে ইলেক্ট্ৰিক কেটেল হয়। ইলেক্ট্ৰিক কেটেলতে চাহ তাহ বনাওঁ, পানী চানী গৰম কৰোঁ, চব এটা অল ইন ওৱান মানে এইটো কেটেল। কেতিয়াবা ডিমো বইল কৰোঁ, মেগীও বইল কৰোঁ, আৰু কেঁচা বুট আনিলে ইয়াত বইল কৰোঁ। আলুও গৰম কৰোঁ, বিলাহীও পিটিকা কৰিবলৈ কাৰণে ইয়াতে গৰম কৰি লওঁ। তেনেকৈ আৰু অল ইন ওৱান। মাত্ৰ ভাতকেইটা আৰু দালিকণহে বনাবলৈ বাকী আছে।
তাৰপিছত এয়া চাহ উতলি গ'লগৈ মোৰ আৰু চাহ উতলি উতলি ওপৰলৈ উফন্দি আহিলেগৈ আপোনালোকক ভিডিঅ' কৰি দেখুৱাবৰ কাৰণে মানে কেমেৰা ধৰি থাকোঁতে গমেই নাপালোঁ মই ভাগ্যেহে মোৰ বিচনাত পৰা নাইকিয়া আৰু বহুত পটককৈ ওপৰলৈ গুচি আহে গাখীৰ চাহটো যেন তেন এয়া চাওক যেন তেন তললৈ মানে হেৰি কৰিলোঁ আৰু নিয়ালোঁ আৰু অকণমান উতলাই ল'ম অকণ বেছিকৈ উতলিলে খাই ভাল লাগে কালাৰ দেখিছে নাই কিমান ধুনীয়া আহিছে ঘৰৰ অসমৰ চাহপাতৰ আৰু সোৱাদেই বেলেগ এনেকৈ চাহকণ বাকি ল'ম আৰু চাহ খাবলৈ বিস্কুট শেষ হৈছে মোৰ অলৰেডি চাওক টেমা খালী তথাপিও যি আছে তাৰে খাম এইটো গুড ডে এটা আছিলে মই বহুত বেয়া পাওঁ গুড ডে খাই সৰু 10 টকীয়া নে 20 টকীয়া পেকেট এটা আনিছিলোঁ এতিয়ালৈকে আছেই আজি 3 সপ্তাহমান হ'ল কিন্তু বেলেগ বিস্কুট পূৰা খাই দিওঁ কিন্তু গুড ডেটো যে আৰু হজম নহয় মই চাহত চেনি দি খোৱা নাই দেই ক'বলৈ আপোনালোকক পাহৰিলোৱে অকল মই চাহপাত দিওঁ গাখীৰ চাহত আৰু চেনি নাখাওঁৱেই গুড় থাকিলে গুড় দি খাওঁ আৰু বিস্কুটৰ মিঠাটোৰেই খাই দিওঁ মানে চেনি খাব নোৱাৰোঁ মই মানে ভাল নাপাওঁ গাখীৰ চাহত চেনি ভাল নালাগে এনেকৈ আৰু চাহকণ খালোঁ দিনটো এনেকৈ আৰম্ভ কৰিম একাপ চাহেৰে সৈতে কাপ নহয় এগিলাচ চাহ ইয়াততো মই এতিয়া এবাৰেই খাওঁ চাহ কেতিয়াবা আবেলি মন গ'লে খাওঁ কিন্তু ঘৰত থাকিলে পূৰা খাওঁ আৰু মই এইপিনে চাহ খাইছোঁ আৰু এইপিনে মোৰ ৰুমমেটে বেলেগ কিবা খাই আছে চাওক এজনী পূজা বা তাই লাজ কৰিছে হাই ক'লে কিন্তু লাজ কৰিছে এইজনী আমাৰ পাপৰি হাই কৈ দিয়া আৰু কৈ দিয়া হেৰি জানুৱাৰীৰ কাৰণে কৈ দিয়া নতুন বছৰৰ শুভেচ্ছাটো দি দিয়া আৰু অকণ কিবা পাপৰি দেখিছে লাজ কৰে মানে তাই অকণমান আৰু মই ক'বলৈ কোৱাৰ কাৰণেহে কৈছে বাৰু ঠিক আছে হ'ব এতিয়া মই গা পা ধুই আহি লওঁ তাৰপিছত আপোনালোকক লগ পাম মোৰ ডিউটি আছে 12টাৰ পৰা 6টালৈকে ডিউটি জেগাটো আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাম বাই বাই গা পা ধুই আহিলোঁ এতিয়া অকণমান স্কিন কেয়াৰ কৰোঁ মানে মুখখনৰ যত্নটো ল'বই লাগিব যিহেতু ঠাণ্ডা দিন অকণমান টনাৰ লগাই ল'লোঁ এইটো গুড ভাইবছৰ টনাৰ হয় আৰু কাকো মই ৰিকমেণ্ড কৰা নাই দেই কোনেও কিনিব নালাগে মই দেখুৱাৰ কাৰণে জাষ্ট মই কি ইউজ কৰোঁ তাকে দেখুৱাইছোঁ আৰু আপোনালোকক আৰু এইপিনে লটাছৰ ক্ৰীম অকণমান লগাই ল'লোঁ মুখখনত এইবিলাক ক্ৰীম চ্ৰীম অকণ লগাব লাগে আৰু ইমানেই মোৰ 3টা প্ৰডাক্ট ইউজ কৰোঁ লিপ বাম ঠাণ্ডা দিনত লাগে আৰু ক্ৰীম আৰু ফেচ ৱাছ আৰু অকণমান টনাৰ এয়া লিপ বাম অকণ লগাই ল'লোঁ তাৰপিছত চুলিখিনিতো আঁচৰি ল'লোৱেই এতিয়া কাপোৰ কানি পিন্ধি ৰেডি হ'ম আৰু ডিউটিৰ কাৰণে আৰু ভাত আনাগেই নাই দুপৰীয়া ভাত খাব লাগিব ভাতকেইটা খাই পেলাই ডিউটিলৈ যাম ইপিনে মুনমি আৰু পাপৰি ইপিনে জোতা পিন্ধি ল'লোঁ মই আৰু ড্ৰেছো পিন্ধি ল'লোঁ হৈ গ'লোঁ মই ৰেডি এতিয়া মই লৈ আহিমগৈ খোৱাপানী আৰু খোৱাপানী অনা জেগাটো আপোনালোকক দেখুৱাম তলৰ ফ্ল'ৰলৈ যাব লাগে চব কাম গ্ৰাউণ্ড ফ্ল'ৰতে হয় লংঘৰো গ্ৰাউণ্ড ফ্ল'ৰতে আছে আৰু আপোনাৰ খোৱাপানীও গ্ৰাউণ্ড ফ্ল'ৰৰ পৰাই নিব লাগিব বাহিৰলৈ যাব লাগিব যিহেতু মই ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ সেইকাৰণে তললৈ উঠা নমা হৈয়ে থাকে মুঠতে আৰু এনেকৈ মই আহিলোঁ এইটো মোৰ আগফালৰ বিল্ডিংটো মানে আমি থকা ৰুমৰ আগফালটো এইটো আমাৰ আৰু পানী চানী ভৰাই ল'লোঁ আৰু এইপিনে মই ভাতো আনি ল'লোঁ ভাতকেইটা ধুমাধুম খাই লওঁ খাই হোৱাৰ পিছত আকৌ ডিউটিলৈ যাব লাগিব আৰু এয়া পটপট খাই লওঁ ভাতকেইটা ভাত আজি আছিলে আমাৰ দালি আৰু পাতকবি আলু মটৰৰ চব্জি আৰু এখন পাপৰ এইটো কেঁচা জলকীয়া কোনে জলকীয়া খাই ভাল পায় জনাবচোন দেই আৰু চালাড ঠাণ্ডা দিনত ভাল লাগে গাজৰ তিয়ঁহ এইবিলাকৰ ছিজন হয় এতিয়া আৰু চালাড থাকেই আমাৰ আপোনালোকেও চালাড খাব আৰু এইপিনে মই অকণমান নেমু চেপি লৈছোঁ ইয়াৰ নেমুটো বেলেগ আচলতে গোটাকৈ নাছিলে কাৰণে আপোনালোকক নেদেখুৱালোঁ মই দেখুৱাম বাৰু কোনোবা দিনা আমাৰ গোল নেমুটোৰ নিচিনা মানে আৰু দীঘলীয়া নেমুটো নাই ইয়াত পোৱা নাযায় দিল্লী চাইডে এয়া খাই মেলি আজৰি হ'ম এতিয়া আপোনালোকে আজি দুপৰীয়া ভাত সাজ কিহেৰে খালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমিতো নিৰামিষেই খালোঁ আৰু কালিলৈ 1 জানুৱাৰীৰ কাৰণে চাগে আমাৰ বাৰাখানা হ'ব মই খাই বৈ আপোনালোকক এজনী ছোৱালীৰ লগত চিনাকি কৰাই দিম আৰু ব'লক তেন্তে তাইৰ লগত চিনাকি হওঁ
ই স্বাতী হয় আৰু তাই তেলেগু হয় নহয় নাই তেলেগুতে কিবা এটা ক'ব শুনক কৈ দিয়া বলো তেলেগু में ही बोलो बोलो क्या बोलो आप हिंदी में बोलो और तेलुगु में बोलो तेलुगु तुम बोलो कि बोलो आप लोग कैसे हैं ये और नए साल के लिए ఎలా ఉన్నారు మీకు హ్యాపీ న్యూ ఇయర్ हाँ और चैनल के बारे में चैनल मतलब यूट्यूब चैनल मुझे क्या नहीं आता बोलो यूट्यूब चैनल दीदी का चैनल देखना है क्या करना है ये डाउनलोड करेंगे ये प्रिंसिपिया दीदी है नहीं ऐसे बोलो तेलुगु में నేను ప్రిన్స్ప్రియ అక్క తిన యూట్యూబ్ ఛానల్ సబ్స్క్రైబ్ చేయండి థ్యాంక్ యూ কিমান তাই আচলতে কি ক'ব লাগে কি কৰিব লাগে একো বুজিয়ে পোৱা নাই মই ভিডিঅ' কৰিছোঁ আৰু ভিডিঅ'টো কিহৰ কাৰণে কৰিছোঁ তাই সেইটোও নাজানে মই যেতিয়া গ'লো ইউটিউবত দিম বুলি তেতিয়াহে তাই গম পাইছে তাৰপিছত তথাপিও তাই লাজে লাজে কিবা কিবি ক'লে সিহঁতৰ ভাষাতে নৱবৰ্ষৰ শুভেচ্ছা আছিলে আৰু মোৰ চেনেলটো চাবলৈ কৈছে মই কৈ দিছোঁ বাৰু হিন্দীত তাইক তাৰপিছতে সিমানেই আছিলে আজি ভিডিঅ' আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে দিনবোৰ ভালে যাওক ভগৱানে সকলোকে মংগল কৰক ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ সকলো ভালে থাকক বাই বাই